কাতি বিহু উপলক্ষে সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ কাতি বিহু। চাওক, আমাৰ ইয়াতে কাতি বিহু পালন কৰি আছোঁ। কাতি বিহু অসমৰ আমাৰ যিসকল কৃষক ৰাইজ সেইসকলে বেছিকৈ পালন কৰে। ধুনীয়া কৰি খেতি পথাৰে চাকি লগাই হেৰি কৰে। আজি আমাৰ হেৰিতো থানাৰ চৌহদত আমি চাকি লগাইছোঁ। লগাই তাত প্ৰাৰ্থনা কৰি আছোঁ। চবকে দেখাইছোঁ। ভাল লাগিলে কমেণ্ট কৰি জনাব। আৰু মোৰ একবাৰ আৰু মোৰ নাম BA কোম্পানী। BA কোম্পানী চেনেলটো ছাবস্ক্ৰাইব কৰে। আৰু মোৰ এই ভিডিঅ'বিলাক কেনেকুৱা হয় কমেণ্ট কৰি জনায়। এয়ে মোক ক'বলগীয়া। আৰু আপোনালোকক ভিডিঅ' দেখাই আছোঁ, চাই থাকক কেনেকুৱা ধৰণৰ হেৰি আমাৰ পালন কৰিছোঁ। হেৰি কাতি বিহুৰ চবকে প্ৰসাদ দিয়া হৈছে। পূজা হৈ গ'ল। ভাল লাগিছে। সারে যে লক্ষ্য কৰি আছে কলিতা পলাই বলে সব চাকরিবিলাক কি বাজেতো প্রসাদ দিয়া হ'ল। এই কাতি বিহুৰ বিষয়ে অলপ আমাৰ বাইদেৱে ক'ব। আন্ধার হয় আজি সকলোৱে জানে আজি কাতি বিহু। আমি কাতি বিহুটো পালন কৰিলোঁ। ধুনীয়াকৈ তুলসী গছৰ তলত চাকি দিলোঁ, প্ৰসাদ অলপমান আগবঢ়াইছোঁ। হেৰি কৰিছোঁ। চাওক, এইটো আমাৰ ছাৰ বাইদেউ। তাৰে আজি হ'ল কাতি বিহু। আৰু ধুনীয়াকৈ শস্যবিলাক ভাল হওক এই কামনা কৰি পথাৰত সকলোৱে চাকি এগছি দিয়া যায়। আৰু লগতে ঘৰৰ তুলসী তলতো চাকি বন্তি জ্বলোৱা যায়। তাৰে আমি একেলগ হৈ পেলাই আমি চাকি এগছি জ্বলাওঁ। আমি ফূৰ্তি কৰোঁ বিহু হিচাপে অলপ শৰাই আগবঢ়াইছোঁ। তাৰে কৰি আপোনালোকে ধুনীয়াকৈ কাতি বিহু উদযাপন কৰিব। আমাৰ যাদু প্ৰসাদ ভাঙি বনকে দেখাই মইতো ক'ব নাজানো কাতি বিহুৰ বিষয়ে। কাতি বিহু আমাৰ কাতি বিহু কঙালী বিহু কয়। আমাৰ কাতি বিহু আমাৰ অসমীয়া সমাজত তিনিটা বিহু থাকে। তথাপিতো অলপ ভিডিঅ' এটা বনাইছোঁ। আপোনালোকৰ ভাল লাগিলে, আজি মানে কঙালী বিহু নালাগিলেও কমেণ্ট কৰি জনাব। কাতি বিহু বিশেষ আৰু কি ক'ম, লাইক এটা দিব মোক। একেলগ হৈ এই থানাৰ যিখিনি জোৱান আছে একেলগে আমি চাকি বন্তি জ্বলালোঁ। তাতে ভগৱানে অলপ যাতে আমি ভালে ভালে থাকোঁ তাৰে এটা আশীষ লৈছোঁ। এইখিনিয়ে আৰু ক'ব লগা। অকণমান কওক না, অকণমান কিবা অলপ কওক না, অকণমান কওক কিবা এটা। কাতি বিহু উপলক্ষে আজি